Hello everyone, welcome back to my YouTube channel. আজি মোৰ 3 নম্বৰ ব্লগ। আজি আমি কঁঠাল পাৰিম, আপোনালোকে ব্লগটো এণ্ডলৈ চাব। এপালে কেৰম বোৰ্ড খেলিছে, এপালে কেঁচা কঁঠাল। ওপৰত দুটা বান্দৰ উঠি গ'ল। এপালে ওপৰত যদি পকা কঁঠাল পাওঁ তেনেহ'লে আজি খাম আৰু। তো গাইজ কঁঠাল কোৱা কেঞ্চেল। এতিয়া গৰম পানীলৈ যাওঁ। এই কেইজনমান লগ ধৰিছে, গৰম পানীলৈ যাওঁ, তাত আপোনালোকক দেখাম। ভিডিঅ'টো লাষ্টলৈ চাব। তো এতিয়া গৈ আছোঁ আলিচিগালে। তো গাইজ এতিয়া আলিচিগাত পালোঁ। এতিয়া গাড়ী পোৱা নাই, এতিয়া গাড়ী পালে গাড়ীত উঠিম আৰু তাৰপিছত ডাইৰেক্ট গৰম পানী। A few moments later. তো গাইজ এতিয়া গৰম পানী পালোঁ, টিকেট কাটিলোঁ, ভিতৰত সোমাই আহিলোঁ। এতিয়া অকণমান দেখাম ৰ'ব। তো গাইজ এতিয়া বহুত গৰম লাগিছে, আপোনালোকে ইয়াত আহিব পাৰে। একদম মজা লোকেশ্যন, একদম বিন্দাছ। আপোনালোকে আহক, 20 টকা ল'ব টিকেট। গোলাঘাট নামবৰ ৰিজাৰ্ভ মাজতে গৰম পানীটো পাব। বহুতে আহিছে চাগে, বহুতে নাই অহা। যদি নাই অহা আপোনালোকে এবাৰ আহক আৰু এনজয় কৰক। এতিয়া দলঙত আহিলোঁ, স্প্ৰিং দলং। এফালে পানী আছে আৰু এই পিছফালে গৰম পানীটো। তো গাইজ ভণ্টি এজনী আহিছে, হাই কৈ দিয়া। ও গাইজ এনেকুৱা গৰম লাগিছে নহয়, একদম মৰু মৰু অৱস্থা। গাইজ এতিয়া অকণমান পোৱালি নিচিনা খেলি লওঁ। মানে একদম খেলি ভাল লাগে আৰু। আপোনালোকে ইয়াত আহিব পাৰে গৰম পানীত। তো অকণমান পাছত এতিয়া ঘৰলৈ যামগৈ আৰু। বহুত সময় হ'ল আৰু বহুত টাইম ইয়াত থাকিলোঁ। এতিয়া ঘৰলৈ যামগৈ আৰু। এইটো পোৱালি এটা, এইফালে ভণ্টি লাজ কৰিছে, সেইফালে ফটোগ্ৰাফাৰ, সেইফালে আমাৰ হিৰো। তো গাইজ পাহৰি নাযাব, কঁঠাল কোৱা ব্লগটো আহি আছে। মানে কঁঠাল কোৱা ব্লগটো দিম, এইটো ৰেকৰ্ডিং কৰা আছে। এইটো মানে বেলেগকৈ এডিটিং কৰি দিম, আপোনালোকে ৱেইট কৰিব। গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ' লগ পাম। আজিলৈ বাই।